হাই গাইজ, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যাম আজি এঠাইলৈ। ক'ত যাম আপোনালোকক কৈ আছোঁ, অলপ পিছত চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈ গোটেই চাই থাকিব। আমি যাব লৈছোঁ পাৰ্বতী পাহাৰত। আমাৰ গ্ৰুপ কেইটা আৰু পিছত আছে ৰ দেখাই দিওঁ। আমি যাই আছোঁ ৰামপাৰাৰ পেৰে। পিছৰ কেইটা আহি আছে, সেয়া যাই আছোঁ। সেয়া বকো টাউন পালোঁ, বকো টাউন পাম আৰু যাই আছোঁ। আমি যাব পাইছোঁ পেলাই মেডিকেলত যোৱা ৰাস্তা বকৰ চমৰীয়া মেডিকেলতো যায়, চমৰীয়া দিশিও যায়। এইফালে ইয়াতে বগাই বিহু হয়, ইয়াতে বগাই বিহু বুলি কয়। ইয়াতে হয় বগাই বিহু, কিবা ডাঙৰ ইয়াতে বিহু হয়, বগাই বিহু যে হয় ইয়াতে হয়। বকো মেডিকেল ভালে বেয়া নহয়, মস্ত লেতেৰা খালি ভিতৰত দেখি। এয়া চৰকাৰী মেডিকেল বকৰ। চাফ চিকুণ নাই, সেইকাৰণে মানুহ মাৰে প্ৰাইভেটতে যায়, সেইকাৰণে যায়। এইয়া বকৰ মেডিকেল ভালকে বা এইটো দি যাব লাগিব। এইটো ৰাস্তাটো দি, এইটো ৰাস্তা দি চমৰীয়া যায়, এইটো দি পাৰ্বতী পাহাৰ যায়। এয়া মন্দিৰ, কৃষ্ণ মন্দিৰ। চাপ্লাই নেকি পানী যাবা। এইবিলাক মাকৈ বুটছি এটা চুৰ কৰি আনিব পাৰিলোঁ গৈ। দেখাই নাপায় এইটো মন্দিৰটো পাৰ্বতী পাহাৰৰ। গেলি যাম আমি মন্দিৰটো, আমি তাকে ওপৰত গেলি যাম আমি। একদম গৈ আছোঁ। এই আমি আহি পালোঁ পাৰ্বতী পাহাৰ। এইয়া বিধান ৰুইছে, কি ধুনীয়া সেউজীয়া সেউজীয়া বিধান। আমি আহি পালোঁ পাৰ্বতী পাহাৰ। এয়া এয়া আমি যাব ওলছোঁ। এয়া পাৰ্বতীৰ ওপৰত পাহাৰত যাই আছোঁ। এয়া এইটো আমাৰ সৰু ভণ্টি, এয়া মাইনা, এইটো হ'ল ডাঙৰ ভণ্টি, এইটো আৰু স্বপ্না। স্বপ্না মোৰ বৰ সদ্যকানি। গৈ আছোঁ ওপৰত। আৰম্ভ কৰিলোঁ যাবা, এথানে ভাগত ধৰিলে আৰম্ভ কৰোঁতে আৰু আছে বহুত। সেয়া তলত দেখি, এইখিনি তলত আমি এতিয়া বৰ্তমান ওপৰত যাই আছোঁ। এয়া চাৰিওফালে এয়া কি ধুনীয়া গছ, ঠাণ্ডা হাৱা, বহুত মানুহ আহে। গৰু বিহুৰ দিনা বেছি মানুহ হয়, শিৱৰাত্ৰিৰ দিনা হয় বেছি নহয়, কিন্তু গৰু বিহুৰ দিনা বহুত মানুহ হয়। আহে যদি আপোনালোকে আহিব পাৰিব। ওপৰত আহি পেলাই ইয়াতে দোকান পায়। আজি খোলা নাই দোকানকেইখন, বাকী এনেই খোলে। ইয়াৰ এইখন খুলছে, পানী চানী ইয়াতেও পাব। এইয়া ওপৰ তলৰ পৰা কি ধুনীয়া দেখি, এয়া কি ধুনীয়া লাগে সেইখিনি। আজি আমাৰ ভাল দিন, ঠিক আনি আহিছোঁ আমি। আজি মন্দিৰটো খুলিব আজি, ইয়াৰ মানুহবিলাক আহিছে। আমাৰ আজি ভালেই লাগ ভাল
একবাৰ আহিছিলোঁ হেৰি মন্দিৰত দুৱাৰ খোলাই নাছিল, আজি আহিছে এয়া মানুহবিলাক। আজি ধুৱাব বোলে গোঁসাই, পূৰ্ণিমা হয় আজি। এয়া আহিছে, যাই আছোঁ ওপৰত, আহি পালোঁ একেলগে যাই আছোঁ। ভাত আছে, মুখৰ মাতেই নলা হ'ল। এয়া তলৰ পৰা মই এইটো ৰাস্তাটোতে আহিছিলোঁ আমি। এয়া সেয়া পূজাৰীটো আহি আছে, কি ধুনীয়া লাগে ন। সেয়া আমি আহি পালোঁ পাৰ্বতী পাহাৰ। এইটো এটা মন্দিৰ হয়। আমি ইয়াত ওপৰত যাওঁ আৰু পাৰ্বতী মন্দিৰত এয়া যাই আছোঁ। যাই আছোঁ। চেণ্ডেল তলত থৈ যাব লাগিব। এইফালে চাওক চিৰিকেইটা কিয় মানে চিধা চিৰি মোৰ ভয় লাগে। সৰু চৰি আনিব ৰিক্স আছে ইয়াতে। ডাঙৰ মানুহৰে যেন তেন আৰু সৰু চলি যাই আছোঁ। সিহঁতে আহি পোৱা নাই, মই আহি আছোঁ। ইয়াৰ তলতে আছে। যাই আছোঁ। এটা ডাঙৰ শিলতে পাৰ্বতী মা মন্দিৰটো বনাইছে। ডাঙৰ শিলটো যিমানে মানুহ নাহক কিয় সিমানে ধৰে, সিমানে সৰু আন পায় মন্দিৰটো। ঠাইখিনি সৰু আন পায়। কিন্তু তুমি কাকা লাগিছে মা পিঠি আহি আছে। কি ধুনীয়া দেখি ন তলৰ পৰা, ইমান ভাল লাগে চাই। এয়া ভগৱানক গা চোৱা ধুৱাই পেলাই আমি সেয়া পূজা কৰাই নাই, কোনে গা ধুৱালা কাপোৰ চাপোৰ পিন্ধাই পেলাই আমি ইয়াতে আহিছোঁ তলত দেখি সেয়া কৰা নাই ৰ'ব। বহুত মানুহ আহিছে আজি পূৰ্ণিমা যে, বহুত মানুহ আহিছে। কিমান মানুহ আহিছে নহয়। গৰম। মন্দিৰ এইটো পাৰ্বতী মা, সেইটো মন্দিৰ, এইটো গণেশ মন্দিৰ। এয়া গা ধুৱাই আছে। ইঞ্জিনিয়াৰে ইয়াক লৈ তাৰমানে কামবিলাক কৰা হৈছে। যিটো নতুন কৰি বনালোঁ এইটো জৰিমনা এইটো নহয়, এইটো তাৰমানে তেওঁলোকৰ ইঞ্জিনিয়াৰ থ্ৰু দিয়ে তাৰমানে কৰা হৈছে। এইটো আমি আৰু
অনুদান তুলি এনে উঠাই দিছেতো আৰু এইটো জটিল আছে পিছে সেনেকৈ আৰু আপোনালোকে আৰু দুটা হেৰিব লাগে মানে কি দুইযোৰ হ'ব লাগে একযোৰ ধৰচোন থৈ দিব ন ইয়াতে তোমাৰ লগত সেইসকলে এই পূজা পাঁচ আনছে বানানা পূজা কৰা এইয়া বহি আছোঁ এনেকৈ বহি আছোঁ মুখ মেলি পেলাই বহি আছোঁ আমি এই মানুহে সেৱা কৰি আছে আমি আৰু লাহে লাহে কৰিম আৰু মানুহ সেৱা খাওক মানুহ সেৱা কৰি আছে মানুহবিলাকে এইয়া চাওক আমি লাষ্টত যাম একদম দে লাষ্টত শান্তিমতে কৰিম পূজা কৰোঁ মানুহবিলাকে পূজা কৰি আছে আমি তানে কৰিম পূজা কি ধুনীয়া না বাবু কি ধুনীয়া লাগে জেগাবিলাক এতিয়া সেৱা চেৱা কৰা হ'ল অলপ চাই আছোঁ চাৰে চাইডে আমি এয়া চাই আছোঁ মানুহবিলাক এয়া প্ৰসাদ দিব এইবাৰ এয়া বৰষুণ আহিব লাগছে ক'লা মলা পেলাই আহিছে এয়া বৰষুণ পিছলে নে কিবা তলত দেখি এয়া বৰষুণ আহি আছে প্ৰসাদ খাই আছোঁ আমি মানুহবিলাকে প্ৰসাদ খাই আছে চবেই প্ৰসাদ খাই আছে খাইব এতিয়া যাবলৈ ওলাইছোঁ যাৰ লগত একবাৰ দেখাই দিওঁ আপোনালোকক চাই থাকক এইয়া যাৰ সময়ত একবাৰ দেখাই দিলোঁ মানুহবিলাক গ'লে আমি যাওঁ আৰু এয়া ধুনীয়া বতাহ মাৰি আছে যাৰ লগত একবাৰ সেৱা কৰিও যাওঁ এয়া আমি যাই আছোঁ এয়া চিৰিকেইটা একদম কি ওপৰৰ পৰা কি ডেঞ্জাৰ দেখি হয় তলত দেখি যাই আছোঁ আমি যাব ওলাইছোঁ চিন্তিয়াৰ আহিবালো দে চিৰিকেইটা আমি তলত আহি পালোঁ সেয়া এইমাত্ৰ তল আহি পালোঁ বেচেৰিকেইটাৰ ভাগাত ধৰছি দে এইয়া মুখ মেলি একদম ৰখি আছে এই আমাৰ এইকেইটা বেচেৰিকেইটা বেচেৰিয়াত ৰখি আছে আকৌ খাব পৰা না একো খাব পৰা ৰাতিপুৱাৰ পৰা এইটান 4টাই বাজে এয়া এটাতো সিফালে চাই আছে কি বা চাই আছে এই চবকেইটা ৰখি আছে দে দি কিবা আৰু তাৰ সন্ধি দেখি চাই পেলাই ৰখি আছে পালোঁ এয়া যাই আছোঁ আমি হা অঁ কিমান দূৰৰ পৰা নুমি আহিছোঁ পাৰ্বতী পাহাৰৰ পৰা আহি পেলাই এয়া খাব আছোঁ চাওমিন এয়া এয়া চাওমিন খাব ওলাইছোঁ এয়া আমি সিফালে দিয়াই নাই ৰ দিবয়ে দিয়া নাই আমি খাব আছোঁ এয়া চাওমিন এয়া চাওমিন মাংস পেট ভৰাই লওঁ তোমালোকে খাইছা না
আজি ভালে দিন নেকি আজি আহি থাকোঁতে হাতীও দেখা পাইছোঁ দেখাম ৰ'ব আহি আছে আমাৰ ইফালে ঘৰ আহি পালোঁ আমি আহি আছে এইয়া এইটো এইয়া হাতী এইমাত্ৰ ঘৰ আহি পালোঁ ঘৰ আহি পাই বহিলোঁ হাতীও দেখা পালোঁ আপোনাৰ ঘৰতে পাৰ্বতী পাহাৰ আহিব মন যায় যাব মন যায় এনে পূৰ্ণিমা ছিজনতে যাব থানে খোলা থাকে পূৰ্ণিমা দিনত খোলা থাকে 10টা 11টা বজাত খোলে আৰু পূৰ্ণিমা ছিজনত বাকী দিনে নুখোলে মন্দিৰৰ দুৱাৰ আপোনালোকে যাবৰ মান পূৰ্ণিমা ছিজনতে যাব মাত্ৰ আহি পালোঁ আৰু এনেই বকৰ পৰা 5-6 মিনিট 5-6 মান হ'ব নেকি কিলোমিটাৰ ইমান দূৰ বকৰ পৰা যাবৰ মন যায় আপোনালোকে যাব পাৰিব ভাল মনটো বেয়া নহয় যদি আপোনালোক পাৰ্বতী পাহাৰ আপোনালোকক দেখুৱাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব হা মই দেখুৱালোঁ যি পাৰে সেই দেখুৱাইছোঁ পাৰ্বতী পাহাৰক চাইছে ভাল পালে লাইক কৰিব শ্বেয়াৰো কৰিব যিহেতু এতিয়াই সামৰি মাৰিলোঁ আৰু